নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মই আহমেদ হুছেইন। আজি এটা বিষয় লৈ মই এটা ভিডিঅ' বনাব লগা হ'ল। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে অকণমান সময় চাব। কথা হ'ল কি, অসমৰ মাটিত বৰ্তমান এইকেইদিন যোৱা দিনকেইটাত যেন ধৰ্ষণৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে। আৰু যেতিয়া এটা অপৰাধ সংঘটিত কৰে এজন লোকে, যি হিন্দুৱেই হওক বা মুছলমানেই হওক, পৃথিৱীৰ এনে কোনো ধৰ্ম নাই, কোনো ধৰ্মই কোৱা নাই যে তুমি ধৰ্ষণ কৰা, নাৰীক নিৰ্যাতন চলোৱা। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ, যিসকলে অপৰাধীৰ ক্ষেত্ৰত ধৰ্মীয় দৃষ্টিভংগীৰে চাবলৈ বিচাৰে তেওঁলোকক অনুৰোধ কৰিছোঁ, আপোনালোকে ধৰ্মীয় দৃষ্টিভংগীৰে নাচাব। অপৰাধী সদায় অপৰাধী, অপৰাধীৰ কোনো ধৰ্ম নাই। এতিয়া শেহতীয়াকৈ ঢিঙৰ যি কাণ্ড হ'ল, তিতাবৰত শহুৰেকে বোৱাৰীকক ধৰ্ষণ কৰিছে, বহুকেইটা ঘটনা এইকেইদিন অসমত সংঘটিত হৈছে। তাৰে কিছু তথ্য এই মুহূৰ্তত আপোনালোকে সকলোৱে গম পায়। তথাপি মই অকণমান এই ভিডিঅ'টোত উনুকিয়াই দিব বিচাৰিছোঁ। ঢিঙৰ তাফাজুল হুছেইন আৰু আন দুজন। বৰ্তমান তাফাজুল হুছেইনক ইতিমধ্যে আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে পুখুৰীত জাপ মাৰি তাফাজুলৰ মৃত্যু হৈছে, বা আন দুজন কৰায়ত্ব কৰিবলৈ এতিয়াও বাকী আছে। ঠিক অনুৰূপ ঘটনা সংঘটিত হৈছে হোজাইত। বিশ্বজিৎ দাস নামৰ এগৰাকী অপৰাধী, বিহপুৰীয়াত নিজাম আলী, তিনিচুকীয়াত জোন হালৈ, গুৱাহাটীত ৰমেন হালৈ, ডিফুত পূজাৰী খনসিং ৰংহাং। মন কৰিব দেই, এই যিখন তালিকা এতিয়া মই আপোনালোকক কৈ আছোঁ, ইয়াত মন্দিৰৰ পূজাৰীৰ পৰা মছজিদত আজান দিয়া মাতামলৈকে জড়িত হৈ আছে। তেজপুৰ আকাশ মুণ্ডা, মাজুলীৰ বিকাশ দত্ত, আকৌ তেজপুৰত মিৰাজ আলী, মঙলদৈত প্ৰদীপ নাথ, তিতাবৰত যাদৱ বৰা, মুছলপুৰত ৰঞ্জিত বড়ো, লখিমপুৰত মছজিদত আজান দিয়া মাতব আলী। মছজিদত যিজনে আজান দিয়ে সেইজন ব্যক্তিও নাৰী নিৰ্যাতন তথা ধৰ্ষণ জাতীয় অপৰাধৰ লগত জড়িত হৈ পৰিছে। তামোলপুৰৰ মুস্তাক আলী, চিৰাঙৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি জাহিৰ উদ্দিন। এতিয়া চাওক, পূজাৰীৰ পৰা আৰম্ভ কৰি মছজিদত আজান দিয়া ব্যক্তিও বাকী থকা নাই। তাৰপিছত আমি কমনে অপৰাধীৰ ধৰ্ম আছে বুলি? সেইকাৰণে কৈছোঁ, অপৰাধীক কেতিয়াও ধৰ্মীয় দৃষ্টিভংগীৰে নাচাব। মই এতিয়া যিখন তালিকা দিলোঁ, ইয়াতো সকলো ধৰ্মৰ মানুহেই আছে, অকল মুছলমানেই নাই। সেইকাৰণে কৈছোঁ, পৰাপক্ষত বুলিয়েই নহয়, অপৰাধীক ধৰ্মীয় দৃষ্টিভংগীৰে নাচাব। আৰু এটা ঘটনা এতিয়া ঘটি গৈছে, ফেচবুকত মই পাইছিলোঁ ভিডিঅ'টো, একজেক্টলি মই স্থানটো পাহৰি গৈছোঁ। চিপাঝাৰত কোনোবা এম্বুলেঞ্চৰ ড্ৰাইভাৰ এজনে কোনোবা ৰোগীয়া এগৰাকী যুৱতীৰ ওপৰত যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছে। সঁচাকৈ খুব বেয়া সময় বুলি, এই সময়খিনি খুব বেয়া সময় যেন আমাৰ অনুভৱ হৈছে। আমি চৰকাৰলৈ অনুৰোধ কৰিম, প্ৰশাসনলৈ অনুৰোধ কৰিম, এই ধৰ্ষণ জাতীয় অপৰাধৰ লগত যিখিনি লোক জড়িত হৈ থাকে, খুব সোনকালে তেওঁলোকক এক দৃষ্টান্তমূলক শাস্তি দিব লাগে। মৃত্যুদণ্ড অথবা লিংগচ্ছেদ কৰিব লাগে। তেতিয়া হয়তো এনেধৰণৰ অপৰাধ কমিব। আচলতে এজনমান ধৰ্ষণকাৰীক যদি ধৰি এই পৃথিৱীতে নৰকসদৃশ শাস্তিৰে বধিব পৰা গ'লহেঁতেন, তেতিয়া হয়তো এনেধৰণৰ মানসিকতাৰ বহু নৰপিশাচৰ নেগুৰ চিধা হৈ গ'লহেঁতেন। তাৰ কাৰণে আইন প্ৰৱৰ্তন কৰিব লাগিব। বৰ্তমান যি প্ৰচলিত আইন আছে, আইনৰ সুৰুঙেৰে কেতিয়াবা ধৰ্ষণকাৰী মুকলি আকাশৰ তলত 3 মাহ জেল খোৱাৰ পিছত মুকলি আকাশৰ তলত ঘূৰি ফুৰে। কেছ চলে, বহু দীঘলীয়া হৈ যায়, সংবাদ মাধ্যমেও পাহৰি যায় বা সকলোৱে পাহৰি যায়। তাৰ পৰা কি হয় কি নহয় আমি গম নাপাওঁ। সেইকাৰণে খুব সোনকালে এনেধৰণৰ অপৰাধীৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিব পৰাকৈ এখন আইন প্ৰণয়ন কৰিবলৈ অসম বিধানসভাৰ 126 জন বিধায়ক আছে, তেওঁলোকক অনুৰোধ জনাইছোঁ, আপোনালোকে এখন আইন প্ৰণয়ন কৰক, যাতে অসমত আৰু এনেকুৱা ধৰণৰ ঘটনা নঘটক। পুনৰবাৰ সকলো লোকে শ্ৰদ্ধা জনাই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।